মানুহৰ নিচিনা চেহেৰা হ'লে মানুহ হোৱা নাযায়। মানুহ হ'বলৈ হ'লে প্ৰথমতে মনুষ্যত্ব অৰ্জন কৰিব লাগে। হাতত ধৰিলে গোটেই জীৱনৰ কাৰণে ধৰিব, কাৰণ মানুহটোৰ লগত জীৱন পাৰ কৰিব লাগে, ৰাস্তা নহয়। টকাৰে সকলো কিনিব পাৰি, কিন্তু ভাল পোৱা কিনিব নোৱাৰি। হেৰাই গ'লে সকলোৱে ঘূৰাই পোৱা যায়, কিন্তু বিশ্বাস ঘূৰাই পোৱা নাযায়। সন্তানক উপহাৰ নিদিলে সি হয়তো কিছু সময় কান্দিব, কিন্তু সংস্কাৰ নিদিলে গোটেই জীৱন কান্দিব। সেইজনী ছোৱালী ভাল পোৱা সকলোতকৈ সঁচা আৰু পবিত্ৰ হয়, যিজনী ছোৱালী তাৰ ভাল পোৱা মানুহটোক সন্দেহ কৰে, কাৰণ তাই ভাল পোৱা মানুহটোক হেৰাব নোখোজে। কষ্টৰ ভাষা মাত্ৰ চকুৰ পানীয়ে নহয়, কেতিয়াবা মিঠা এটা হাঁহিৰ মাজতো কষ্ট লুকাই থাকে। হৃদয়টো সাগৰৰ নিচিনা কৰা। নদী নিজে গুচি আহিব তোমাৰ সৈতে মিলিত হোৱাৰ কাৰণে। কাৰোবাৰ বেয়া সময় আহিলে আঘাত নিদিবা, পাৰিলে সহায় কৰা, কাৰণ বেয়া সময় তোমাৰো এটি আহিব পাৰে। যিবোৰ ছোৱালী কথাই কথাই খন দেখুৱাই চাব, এসময়ত সিহঁতে লক্ষ্মী বোৱাৰী হয়। তোমাৰ উন্নতিত যিসকলে হিংসা কৰে, বিচাৰি চোৱা, বেছিভাগে তোমাৰ চিনাকি। কিছুমান দূৰত্বই ভাল পোৱা বঢ়ায়, আৰু কিছুমান দূৰত্বই ভাল পোৱা হেৰুৱায়। কোনোবাই যদি হিংসা কৰে, কৰিবলৈ দিয়া। মনত ৰাখিবা, হিংসা সেইসকলেই কৰে যিসকলৰ যোগ্যতা কম। শক্তিশালীটো সিয়ে যিয়ে খঙৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। বিশ্বাস কৰাটো ভুল নহয়, বিশ্বাসক লৈ খেল খেলাটোৱে ভয়। কিছুমান মানুহ হাৰি নাযায়, তাক পৰিস্থিতিয়ে হেৰুৱাই দিয়ে। সময়ৰ মূল্য বুজা যায় পৰীক্ষাৰ শেষ 10 মিনিট আগত। যিয়ে খং কৰিব জানে, সি ভাল পাব জানে। সম্পৰ্ক দুজন মানুহৰ ইচ্ছাত তৈয়াৰ হ'লেও ভঙাৰ সময়ত এজনে সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য। কিছুমান ভুলে মানুহক বহুত কিবা শিকাই দিয়ে, কিছুমান কষ্টই মানুহক পাথৰ বনাই দিয়ে, কিছুমান অভিমানে মানুহক পৰ কৰি দিয়ে, কিছুমান বাস্তৱতাই মানুহক বহুত সলনি কৰি দিয়ে। মাজে মাজে ভাবো, চেহেৰা বেয়া নে কপাল বেয়া। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত দিয়ে, তেতিয়া মানুহে বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰা পাথৰ হৈ যায়। জীৱনত কেতিয়াও কাৰোবাক পোৱাৰ কাৰণে নাকান্দিবা। যাৰ কাৰণে তুমি কান্দিবা, সি তোমাৰ কেতিয়াও নহ'ব, আৰু যিয়ে তোমাৰ হ'ব, সি কেতিয়াও তোমাক কান্দিব নিদিব।